Patanjali Yoga Sutra, chapter 1, verse 51. Tasyapi nirodhe sarva nirodhan nirbija samadhi. 1.50 কৈছিলে আমি 1.49 ত আমি যোনবিলাক ইন্টেলেকচুৱেল আমি অনুমান শব্দ এইবিলাকৰ পৰা আমি পাইছিলোঁ জ্ঞানবিলাক সেইবিলাকো নোহোৱা হৈছে তাস্য সংস্কাৰা অন্য সংস্কাৰা প্ৰতিবন্ধী 1.50 আহি পেলাই সেইখিনিও নোহোৱা হৈ যায় এতিয়া কি হ'ব 1.51 ত তস্যাপি তস্যা মিন্স সেইটোত এট হোৱাট য'ত আমি একেবাৰে নোহোৱা হৈ যোৱাৰ কথা কৈছিলে সববিলাক থটছবিলাক একেবাৰে নোহোৱা হৈ যাব বুলি কৈছিলে ইগো নোহোৱা হৈ যাব বুলি কৈছিলে তস্যা পি ইভেন আপি মিন্স ইভেন আকৌ সেইটোতো নোহোৱা হৈ যাবয়ে লগতে কি কৈছে ইভেন তস্যা পি নিৰোধে নিৰোধে মানে আৰু নোহোৱা হৈ যাব কি নোহোৱা হৈ যাব সৰ্ব নিৰোধন সৰ্ব মিন্স এভৰিথিং এভৰিথিং নিৰোধা মিন্স নোহোৱা হৈ যাব তাৰপিছত কৈছে নিৰ্বীজা সমাধি নিৰ্বীজা মিন্স সিডলেছ গতিকে 1.59 ত সমাধি পদৰ লাষ্টৰটো ভাৰ্ছ সূত্ৰ আমি এইটোৱে বুজিলোঁ যে এই গোটেইখিনি প্ৰেক্টিছ কৰাৰ পিছত 1.1 পৰা আমি বুজি আহি পেলাই 1.51 ত বুজিলোঁ যে তস্যাপি নিৰোধে ইভেন সেইটোও নোহোৱা হৈ যাব সৰ্ব নিৰোধন একেবাৰে একোৱেই নোহোৱা হৈ যাব তাৰপিছত আমি কি পাম নিৰ্বীজা সমাধি গতিকে কোনো ধৰণৰ চিত্ত ইয়াতে কাম নকৰে চিত্ত ইজ কমপ্লিটলি এম্পটি আৰু কি হৈছে তাতে অকল সমাধিহে আমি ফুল অফ সমাধি চিত্ত ইজ কমপ্লিটলি এম্পটি no ego it is the state of only samadhi য'ত আমি নিজকে বুজি পাওঁ নিজকে বিচাৰি পাওঁ তেতিয়াই কৈছে তদা দ্ৰষ্টু স্বৰূপে অৱস্থানম তেতিয়াই দ্ৰষ্টু মানে বিচাৰকজনে বা সেই মানুহজনৰ কথা কৈছে তেওঁ বুজি পাব স্বৰূপে অৱস্থানম নিজৰ অৱস্থাটো নিজৰ এষ্টাব্লিছমেণ্ট তেতিয়াই হ'ব যেতিয়া আমি একেবাৰে বস্তু চব এভৰিথিং থটছ আমাৰ একেবাৰে নোহোৱা হৈ যায় মাইণ্ড যোনবিলাক মাইণ্ডৰ মডিফিকেশ্যন সমাধি ইজ মিন্স ছাপ্ৰেশ্যন একো ধৰণৰ ভাৱেই নাথাকে গতিকে তাকেই কৈছে নিৰ্বীজা সমাধি তেতিয়াই সমাধি পদত আমি নিজৰ অৱস্থাটো বুজি পাওঁ স্বৰূপী অৱস্থানম নিজৰ হোৱাট উই আৰ হোৱাট চেল্ফটো কি হয় আমি সেইটো বুজি পাম